নমস্কাৰ দেই সকলোকে। ঠাণ্ডাৰ বতৰ, গতিকে সৰু সৰু আলু মটৰ কিমান কি যে ওলাই থাকে এভেইলেবল মাৰ্কেটত, নহয় জানো? গতিকে আজি একদম গৰম গৰম পুৰি আৰু আলু মটৰ ঘুগুনি খাবলৈ মন গ'ল। গতিকে পলম নকৰি আলুকেইটা বাকলি গুচাই ভালদৰে প্ৰেছাৰ কুকাৰটোত বইল কৰি ল'লোঁ। আৰু কেঁচা মটৰ দেখিলে ৰ'ব নোৱাৰা কোন কোন আছে বাৰু। মই হ'লে মটৰখিনি বাছি থাকোঁতে 2-3টা একদম খায়ে থাকোঁ লগে লগে। অভ্যাসটো বেয়া, কিন্তু এই অভ্যাসটো আকৌ বহুতৰে আছে দেই। গতিকে মটৰখিনি ভালদৰে বাকলি গুচাই ল'লোঁ। আৰু মছলাৰ কাৰণে মই লৈছিলোঁ পিঁয়াজ, বিলাহী আৰু 2টা জলকীয়া, আদা নহৰু। এয়াচোন পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'লোঁ, বিলাহীখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু আদা আৰু নহৰুখিনি ভালদৰে থেতেলিয়াই ল'ম খুন্দনাত। গতিকে কেৰাহীখন পাতি ল'লোঁ, গৰম হোৱাত তাত তেল দিলোঁ আৰু তেলখিনি যেতিয়ালৈকে গৰম হ'ব দিলোঁ তেতিয়ালৈকে খুন্দনা দি আদা নহৰুখিনি খুন্দি ল'লোঁ। তেলখিনিত দিলোঁ জিৰা, হিং, 2টা তেজপাত আৰু কচুৰি মেথি দি ভালদৰে পিঁয়াজখিনি দি লৰাই ৰ'লোঁ। আৰু তাতে দি দিলোঁ অলপ দালচিনিখিনি দিয়াৰ পিছত তাত দিলোঁ আদা নহৰু মিক্সটো। তাৰপিছত বিলাহী দি তাতে নিমখ, হালধি, ধনিয়া পাউডাৰ আৰু ধনিয়া পাউডাৰ দিলোঁ, তাত দিলোঁ লাল মিৰ্চ পাউডাৰ আৰু গোটেইখিনি দি ভালদৰে মিহলাই ল'লোঁ। আৰু যিহেতু ছিজনেল হয় মটৰ, গতিকে মটৰখিনি বইল নকৰি ডাইৰেক্ট যদি মছলাৰ সৈতে ভজা যায় তেতিয়াহ'লে বহুত সোনকালে সিজি যায়। গতিকে পুৰিৰ কাৰণে আটাখিনি তৈয়াৰ কৰি ল'লোঁ। আটাত নিমখ, আজৱাইন আৰু অলপ তেল দি ভালদৰে মঠি কমচে কম 10 মিনিট সময়ৰ কাৰণে ৰেষ্টত থাকিবলৈ দিলোঁ। যদি এনেকৈ 5-10 মিনিট ৰেষ্টত থকা যায় তেনেহ'লে যিটো পুৰি হয় একদম গোল গোল ফুলি ফুলি একদম ধুনীয়াকৈ উঠি আহে। গতিকে মছলাখিনি তৈয়াৰ হোৱাত তাতে মটৰখিনি দি ভালদৰে কমচে কম 10 মিনিট ভাজি ল'লোঁ আৰু বইল আলুখিনি অলপ গোটা গোটা কৰি মোহাৰি পেলাই দি দিলোঁ। আৰু এইখিনি দি ডাইৰেক্ট আকৌ পানী ঢালি নিদিব। কমচে কম 5-10 মিনিট যদি ভাজি পেলাইহে পানী দিয়া যায় তেনেহ'লে আকৌ টেষ্টটো আৰু বেছিহে ধুনীয়া হয়। গতিকে চাওকচোন, মই একদম ডাইৰেক্ট গৰম পানীখিনি ঢালিয়ে দিলোঁ। গৰম পানী দিলে ভাল, সোনকালে সিজে। আৰু ঢাকনাখন ঢাকি দিম কমচে কম 15 মিনিটৰ পাছত। ইয়াৰ আলু আৰু মটৰখিনি প্ৰায় হৈয়ে গৈছে। গতিকে তাতে অলপ ধনিয়া পাত কাটি পেলাই দি দিলোঁ। যিহেতু ছিজনেল চব্জি হয় গতিকে খাই যে কিমানে সোৱাদ লাগে। মই যে পুৰিৰ লগত বনাম, গতিকে পুৰি একদম বেলি ল'লোঁ। বেলি একদম গৰম গৰম তেলত দিলোঁ। চাওকচোন কেনেদৰে বলটোৰ নিচিনা ফুলি উঠিছে। আৰু এনেকৈ গৰম গৰম পুৰি আলু মটৰ চব্জি কোনে কোনে খাই ভাল পায় বাৰু ঠাণ্ডাৰ দিনত মোক কমেণ্টত জনাবচোন দেই। আৰু 1, 2, 3টাকৈ কৰি বহুত কেইখন পুৰি বনাই ল'লোঁ। আৰু পুৰিকেইখন দেখি বাৰু কাৰ খাবলৈ মন গৈছে। এনেকৈ গৰম গৰম পুৰি চব্জিৰ লগত নহ'লে চাহৰ লগত খাই কি যে ভাল লাগে ঠাণ্ডা দিনত, নহয় জানো? আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে ক'ৰ পৰা চাইছে বাৰু আপোনালোকে কমেণ্টত জনাবচোন। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক এটা কৰিবচোন আপোনালোকে আৰু মোক ফ'ল' কৰি দিব। যিহেতু এই থালিখন আকৌ মোৰ ছোৱালীজনীৰে, গতিকে খৰধৰ কৰি পেলাই বনোৱা গৈছিলে এই ৰেচিপিটো। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ।